নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি গৰু বিহু। সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। যিহেতু আজি গৰু বিহু, এই দিনটোত আমি 101টা শাক খাব লাগে আৰু লগতে আমৰলি টোপো খোৱাটো উপকাৰী বুলি গণ্য কৰা হৈছে। ই আমাৰ পৰম্পৰাগত খাদ্য। অসমকে ধৰি উত্তৰ পূব এছিয়াৰ কেইবাখনো ঠাইত আমৰলি পৰুৱাৰ টোপক খাদ্য হিচাপে গ্ৰহণ কৰা হয়, কিয়নো আমৰলি পৰুৱাৰ টোপ আটাইতকৈ উচ্চ প্ৰটিনযুক্ত বুলি প্ৰমাণিত হৈছে। গতিকে আজি আমিও ওলালোঁ আমৰলি টোপৰ সন্ধানত। আমাৰ ঘৰৰ পিছফালে থকা বাৰীত এয়া আমি আম গছ এজোপা দেখুৱাইছোঁ আপোনালোকক। যদিও আমি চহৰতে বাস কৰোঁ, তথাপিও গাঁৱৰ সকলোখিনি সুবিধা আমি কৰিয়ে লৈছোঁ বুলি ক'ব পাৰি। আমাৰ বাৰীখনত আম গছ যিদৰে আছে, কঁঠাল গছ বা অন্যান্য ফল মূলৰ গছ আছে। আৰু এই বাৰীৰ পিছফালে থকা এজোপা আম গছত আপোনালোকে দেখিবলৈ পাইছে আমৰলি পৰুৱাৰ এটা বাহ। আৰু আমাৰ শ্ৰীমানে পাৰিবলৈ যত্ন কৰি আছে। আপোনালোকক আমি দেখুৱাইছোঁ একেবাৰে কাষৰ পৰা। ডালটো তললৈ হাওলাই অনা হৈছে আৰু খন্তেক পাছতে আপোনালোকে দেখিবই যে কিদৰে আমৰলি পৰুৱাৰ টোপৰ বাহটো তললৈ সৰি পৰিব। আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া খন্তেক পিছতে আপোনালোকে দেখিবলৈ পাব। এয়া তললৈ আহি আছে। এতিয়া আমৰলি পৰুৱাৰ কথা আপোনালোকে জানেই, তথাপিও মই আপোনালোকক আজি বিহুৰ দিনা অলপ দেখুৱাইছোঁ আমিনো কেনেকৈ আমৰলি টোপবিলাক সংগ্ৰহ কৰিছোঁ। এয়া পৰুৱাই কামুৰিছে আৰু খন্তেক পিছতে দেখিবলৈ পাব আমৰলি টোপৰ বাহটো আমি কেনেকৈ কাটিছোঁ। এয়া ইতিমধ্যে আমি তলত এখন টিপাল পাৰিয়ে থৈছোঁ, তাতে পৰিলে এইয়া ইতিমধ্যে আমাৰ পৰুৱাৰ বাহটো টিপালত পৰিলেই আৰু ইয়াৰ পৰা আমি টোপখিনি উলিয়াব পাৰিম। এয়া বাচি আছে, দেখিবলৈ পাইছে। সাধাৰণতে চ'ত বহাগ মাহত আমৰলি পৰুৱাৰ কণী বেছিকৈ পোৱা যায়, যাক সাধাৰণ ভাষাত আমি আমৰলি পৰুৱাৰ টোপ বুলি কওঁ। এবিধ পৰম্পৰাগত খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰটিন থকাৰ উপৰিও জিংক, মেগনেছিয়াম, চৰ্বি, ফছফৰাছ আদি পোৱা যায় আৰু ইয়াৰ সোৱাদটো অলপ টেঙা জাতীয়। যিহেতু আমৰলি পৰুৱাৰ পিছফালে এচিড জাতীয় এবিধ দ্ৰব্য পোৱা যায়। এয়া দেখিছে আমি বাচি আছোঁ। এবিধ বহু গুণযুক্ত টোপ খালে কি হয় জানেনে? 101টা শাক নাখালেও হয় বুলি কোৱা হয়। বিশেষকৈ অসমৰ জনগোষ্ঠীয় লোকসকলে, ঘাইকৈ আহোম, বড়োসকল, চাহ জনজাতিৰ লোকসকল আৰু টাই জনগোষ্ঠীয় লোকসকলৰ মাজত এইবিলাক বেছিকৈ প্ৰচলিত। যিহেতু অতি গুণী বস্তু, সকলোৱে খাব পাৰে। এয়া আমি এতিয়া বনাবলৈ লৈছোঁ, ৰান্ধিবলৈ লৈছোঁ, ভাজিছোঁ। পিঁয়াজখিনি প্ৰথমে ভাজি লৈছোঁ। তাতে আমি দুটামান কণ বিলাহী দিম। ঘৰুৱা বিলাহী যিহেতু, সেইটো এটা উপকাৰী বস্তু। আমি বজাৰৰ পৰা বিলাহী সাধাৰণতে কিনি নাখাওঁৱেই বুলি ক'ব পাৰি। এয়া আপোনালোকে দেখিছে পিঁয়াজখিনি অলপ ভাজি লোৱা হৈছে। তাৰপাছতে এয়া বিলাহীখিনি দি দিয়া হৈছে। তাৰপিছতে আমি টোপখিনি ইয়াতে দি দিম। টোপখিনি দি দিয়া হৈছে আৰু আমি বেছি মা মছলাটো নিদিওঁৱেই বুলি ক'ব পাৰি। ইয়াত দিবও নালাগে, কাৰণ আমি একেবাৰে যিটো ঘৰুৱা বস্তু খাবলৈ পাইছোঁ, তাতে ভিটামিন প্ৰটিনবিলাক আছে। সেইবিলাক তাৰ খাদ্যগুণ নষ্ট নোহোৱাকৈ আমি বনাম। বেছিকৈ আমি নাৰান্ধো, তাক কমকৈ ভাজিম। সেইকাৰণে ইয়াতে আৰু এটা বস্তু আপোনালোকে লগাব পাৰে, যিটো হ'ল কণী। কণী এটা আমি ইয়াতে দিম, খাবলৈ আৰু টেষ্টি হ'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৰেচিপিটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। আপোনালোকে আপোনালোকৰ বিহুটো সুন্দৰভাৱে উদযাপন কৰক। অনাগত দিনবোৰ সুখৰ হওক। আজিলৈ আহিছোঁ, ধন্যবাদ।